নমস্কাৰ। আজি বনাবলৈ লৈছোঁ পনীৰ দো পিয়াজা। প্ৰথমে মই এয়া কেৰাহী গৰম কৰি তাতে মিঠাতেল দি লৈছোঁ। তেলখিনি গৰম হোৱাত এতিয়া তেজপাত দিছোঁ, দালচেনি দিছোঁ, ডাঙৰ ইলাচি এটা দিছোঁ আৰু সৰু ইলাচি দুটা দিছোঁ, শুকান জলকীয়া দিছোঁ আৰু এয়া পিঁয়াজ দিলোঁ। পিঁয়াজখিনিৰ কালাৰটো অকণমান চেঞ্জ হোৱাৰ লগে লগে মই দুটা বিলাহী ইয়াত এড কৰি দিলোঁ। অলপ নিমখ দিছোঁ যাতে বিলাহীখিনি অলপমান গলি যায়। লাল মিৰ্চ পাউডাৰ দিছোঁ। এইখিনি মই ইমানমান ভাজিয়ে উঠাই থৈ দিম আৰু ঠাণ্ডা হ'লে মিক্সিত এটা পেষ্ট বনাই ল'ম। পেষ্ট বনোৱাৰ আগতে কিন্তু মই তেজপাত আৰু দালচেনিখিনি উঠাই ৰাখিম আৰু ডাঙৰ ইলাচিটো। এয়া চাওক। এতিয়া মই কেৰাহীত 1 চামুচ তেল দিছোঁ। তেল গৰম কৰি এয়া মই জিৰা দিলোঁ, পিঁয়াজ দিছোঁ। ইয়াতে মই পনীৰখিনি ফ্ৰাই কৰি ল'ম। হালধি দিছোঁ, এয়া পনীৰ দিছোঁ। পনীৰখিনি ইয়াতে 1 মিনিটমান ফ্ৰাই কৰি উঠাই থৈ দিম মই। কেৰাহীত তেল দি জিৰা দিলোঁ, গোটা ধনিয়া গুড়া মই খুন্দনাত খুন্দি লৈছোঁ, মিহিকৈ কটা পিঁয়াজ দিছোঁ, হালধি দিলোঁ, লাল মিৰ্চ আৰু পিঁয়াজখিনি তেল বিৰিঙি যোৱালৈকে আমি ভাজি ল'ম। এয়া চাওক তেল বিৰিঙি গৈছে। এতিয়া আমি তৈয়াৰ কৰি থোৱা পেষ্টখিনি দিব পাৰিম। পেষ্টখিনি দিওঁতে গেছটো চিমত ৰাখিব আৰু কণ্টিনিউ লৰাই থাকিব। পেষ্টখিনি আমি 6 পৰা 7 মিনিট পৰ্যন্ত এনেদৰে ভাজি ল'ব লাগিব। তেতিয়া গ্ৰেভিটো বহুত সোৱাদ হয়। অলপ নিমখ দিছোঁ, এয়া জিৰা আৰু ধনিয়া পাউডাৰ যিখিনি মই ঘৰতে বনাই লৈছিলোঁ। এতিয়া মই পানী দিছোঁ মানে মিক্সিত যিখিনি গুড়া বাচিছিলে তাতে মই অলপ পানী ঢালি তাৰে পানীখিনি দিছোঁ আৰু এয়া ঢাকনি লগাই দিলোঁ। এনেদৰে অলপ সময় সিজিবলৈ দিম। এয়া আমাৰ পনীৰ গ্ৰেভি প্ৰায় ৰেডি হৈছেই। এতিয়া মই পনীৰখিনি এড কৰিছোঁ। গৰম মছলা দিছোঁ, অলপ বাটাৰ দিছোঁ, আৰু নমোৱাৰ আগে আগে মই আমুল তাজা ক্ৰীম অলপ দি দিম। আপোনালোকে বনাই খাই চাব, ৰেষ্টুৰেণ্টৰ দৰে সোৱাদ পাব। আৰু কেনে পালে মোক ইনবক্সত জনাবলৈ নাপাহৰিব, কমেণ্ট বক্সত। এয়া আমাৰ পনীৰ গ্ৰেভি প্ৰায় ৰেডি হৈ গ'ল। এয়া পনীৰ দো পিয়াজা ৰেডি হৈ গ'ল।
ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।